মৰ্ণিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। বহুদিন হ'ল ভিডিঅ' দিয়া নাই, আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ, সেইবাবে আপোনালোকৰ লগত অকণমান কথাও পাতোঁ। সেইভাবে মই ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। আৰু ভিডিঅ'ৰ বৰ বিশেষ একো নাই, এটা ৰেচিপি লৈ আহিছোঁ। সকলোৱে জানে সেইটো ৰেচিপি বনাবও জানে, কিন্তু মই আপোনালোকক কেনেকৈ বনাওঁ তাকে অকণমান দেখাওঁ। প্লিজ ভিডিঅ'টো সকলোকে চাব। ছোৱালী এক্সাম চলি থকাৰ বাবে মই ভিডিঅ' একেবাৰে দিয়া নাছিলোঁ, তাৰ বাবে দুখিত। যোৱাকালি ছোৱালী এক্সাম শেষ হৈছে, ভাবিলোঁ আজি মই ভিডিঅ' এটা লৈ আহোঁ আপোনালোকৰ মাজলৈ। প্লিজ শেষলৈকে চাব, আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আহক। খাবলৈ কেনেকুৱা লাগিছে কৈ দিয়া। অঁ দেহা কৈ দিয়া কেনেকুৱা লাগিছে খাবলৈ, হয় নি? অঁ খাই লোৱা। আজি ৰান্ধিবৰ বাবে মই লৈ ল'লোঁ ভেদাইলতা এয়া, আৰু গোটা জালুক, ধনিয়া পাউডাৰ আৰু পাঁচফোৰণৰ গুড়া, আলু দুটা, পিঁয়াজ দুটা আৰু বিলাহী এটা, আদা নহৰু আৰু এইফালে ধনিয়া। বৰ বিশেষ সামগ্ৰী নাই লোৱা মোৰ এয়াই, আৰু ইয়াৰ পৰাই মই বনাম কেনেকৈ তাকে দেখাম। ভিডিঅ'টো শেষলৈকে চাব। এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। মাছ বহুত বেছি ফ্ৰাই কৰা নাই, বাহু মাছ আচলতে সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ জোল বনাবৰ কাৰণে। খুব ধুনীয়াকৈ ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া আকৌ সেই তেলতে মই পিঁয়াজখিনি দি ল'লোঁ, আৰু এইফালে মই মিশ্ৰণ এটা বনাই ল'লোঁ আদা নহৰু পিঁয়াজ আৰু বিলাহী দি। এইফালে ৰঙা হোৱালৈকে আলু ভাজি থাকিলোঁ। আলুখিনি খুব ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজিব লাগিব। তাৰপিছত মই এতিয়া হালধি নিমখ দি ল'লোঁ। হালধি নিমখ দি ভাজি ল'ম আৰু অলপমান সময়লৈকে। এতিয়া খুব ধুনীয়াকৈ আলুখিনি ৰঙা হৈছে লাহে লাহে। তাৰপিছত মই এয়া বিলাহী পেষ্টখিনি দি দিলোঁ, আৰু এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব যাতে বিলাহীখিনি সিজি যায়। আৰু গোটা জালুকখিনিও দি দিলোঁ। গোটা জালুক আচলতে গোন্ধৰ কাৰণেহে দিছোঁ। এতিয়া মছলাখিনি এড কৰি দিলোঁ, আৰু খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। এনেকৈ ভাজিলে ধুনীয়া লাগে খাই। এতিয়া খুব ধুনীয়াকৈ সিজি গৈছে, আলুও সিজিলে। আৰু মই এইফালে ভেদাইলতা পাত কিছুমান ধুনীয়াকৈ ধুই ল'লোঁ, আৰু সেই মিক্সাৰ বাতিটোতে মাৰিলোঁ যিটোত পিঁয়াজ নহৰু মিক্সাৰত মাৰিছিলোঁ। এতিয়া মই খুব ধুনীয়াকৈ চাকনিয়ে চাকি ল'লোঁ সেই ৰসখিনি। বাতি এটাত চাকি ল'লোঁ খুব ধুনীয়াকৈ, যিহেতু মিক্সাৰত মাৰি দিয়াৰ বাবে খুব ডাঠকৈ হৈ যায়, কিন্তু অলপমান পানী দি পেলাই মই ৰসখিনি উলিয়াই ল'লোঁ ধুনীয়াকৈ। তেতিয়া এয়া ৰসখিনি ওলাই গ'ল, আৰু এনেকৈয়ে তিতাখিনি থাকি গ'ল। আৰু সেই ৰসখিনি ইয়াত মই এড কৰি দিলোঁ ধুনীয়াকৈ। এতিয়া লৰাই থাকিম অকণমান। আৰু সদায় এনেকৈ জোল বনালে, মাছৰ জোল, এটুকুৰা মাছ ভাঙি দিবচোন, খুব ধুনীয়া লাগে খাবলৈ। মই এটুকুৰা মাছ এনেই ভাঙি দিলোঁ যাতে সোৱাদ হ'বৰ কাৰণে। আৰু মাথা এটুকুৰা আছিল, মাছৰ মাথা, সেইকণো দি দিলোঁ। মাছডোখৰ ভাঙি দিলে বেছি ধুনীয়া লাগে। এতিয়া মই উতল আহোঁতে মাছকেইডোখৰ দি দিলোঁ, আৰু খুব ধুনীয়াকৈ উতলিবলৈ দিলোঁ। অলপ সময় ঢাকোন মাৰি দিলোঁ। এয়া দেখিছে নহয়, দেখাতে ধুনীয়া লাগিছে নহয় জানো? খাবলৈ সঁচাকৈ বহুত ধুনীয়া লাগে। আপোনালোকেও বনাই খাবচোন, বহুত ধুনীয়া লাগে। আৰু মই অলপ আলু দুটুকুৰামান ভাঙি দিলোঁ। তাৰপৰা এতিয়া মই ধনিয়া দি ইয়াত নমাই দিলোঁ। খুব ধুনীয়া কালাৰটো হৈছে, সঁচাকৈ বহুত টেষ্টি হৈছিল খাবলৈ। আপোনালোকে খাবচোন। আৰু মাছটোও ডাঙৰ আছিল বাবে খাই ভাল লাগিল। এপিচ মাছে 1 কেজি হৈছে, আৰু ইয়াৰ সৰু সৰুকৈ কাটি লোৱা হৈছিল। তাকে আমি আজি খালোঁ, আপোনালোকেও খাব, নিশ্চয় ভাল লাগিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।